চুহুংমুং বুলি পেলাই যোনজন ৰজা আছিলে তেখেতৰ নাম আছিলে দিহিঙীয়া ৰজা আমাৰ আপাৰ আছামৰ চৰাইদেউটো কেপিটেল হিচাপত এষ্টাব্লিছ কৰিছিল আহিছিল কেতিয়া আহোমসকল আহিছিল কেতিয়া আহোম কেতিয়া আহিছিল 1228 তোমালোকে প্ৰাউড ফিল কৰা নে মই কিন্তু কৰো কোনটো কথা লৈ পেলাই যে মুগলসকলে ভাৰতৰ ম্যাক্সিমাম জাগা অকুপাই কৰি লৈছিলে নেবা ক্যাপচাৰ কৰি লৈছিলে নিজৰ আন্ডাৰত কৰি লৈছিলে কিন্তু আমাৰ অসমক ক্যাপচাৰ কৰিব পৰা নাছিলে কিয় কাৰণ অসমত সেই সময়ত ৰাজত্ব কৰি আছিল আমাৰ আহোমসকল আৰু আহোমসকলে ইমান ষ্ট্ৰং এটা এম্পায়াৰ এটা সাম্ৰাজ্য এখনক নামে ইমান ষ্ট্ৰং ৰজাবোৰক মানে আমাৰ অসম ক্যাপচাৰ কৰিবৰ কাৰণে দিয়া নাছিলে সো সেই কাৰণে মই প্ৰাউড ফিল কৰো মই অসমৰ এজন লৰা বুলি পেলাই আৰু তোমালোকেও প্ৰাউড ফিল কৰিব লাগে আৰু সেই কাৰণে আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ফুল আহোম হিষ্ট্ৰী আৰম্ভণিৰ পৰা আহোমসকলৰ প্ৰথম ৰজা চুকাফাৰ পৰা আৰম্ভ কৰি পেলাই একদম ব্ৰিটিছ সকলে শাসন আৰম্ভ কৰালৈকে আমাৰ অসমত গুটেইখিনি এ টু জেড ডিটেইলছ আজি তোমালোকক অকনমান এই সৰু ভিডিঅ'টোত মই তোমালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম সকলোকে নমস্কাৰ মোৰ নাম জ্যোতিৰ্ময় পাটোৱাৰী তোমালোকৰ মৰমৰ জেপি ছাৰ আৰু মই স্বাগতম জনালো তোমালোকক ফিজিক্স वाला আসামলৈকে ঠিক আছে সো বহু কম সময়ৰ ভিতৰতে মই এখিনি বুজাব চেষ্টা কৰিম সেই কাৰণে বেছি ডিটেইল ভিডিঅ' নহয় বাট ইয়েস এটা ওভাৰভিউ এটা পাবা যে আমাৰ আসাম হিষ্ট্ৰীটো আমি কেনেকে কৰ পৰা কেনে ধৰণে পঢ়ি যাব লাগিব নাইবা আহোম সকলে কাৰ পাছত কোনে শাসন কৰিছিলে গুটেইখিনি কথা যুদ্ধ গুটেইখিনি কথা ইয়াতে আছে সৰু সৰু দেখা পাই আছে তোমালোকে সো জুম কৰি পেলাই মই আৰম্ভণিৰ পৰা যাম সো ইয়াতে তোমালোকে দেখিবলৈ পাইছা 1228 চনত 1228 চনত সেই সময়ত চুকাফাই কি কৰিছিলে আমাৰ অসমত প্ৰৱেশ কৰিছিলে পাটকাই পৰ্বত পাৰ হৈ পেলাই আমাৰ অসমত প্ৰৱেশ কৰিছিলে আৰু অসমত ৰাজত্ব কৰা আৰম্ভ কৰিছিলে চুকাফা আমাৰ আহোম সকলৰ প্ৰথম ৰজা বুলি পেলাই নাবা আহোম সাম্ৰাজ্যখন ইয়াতে প্ৰতিস্থাপন কৰা বুলি পেলাই আমি ক'ব পাৰো নাবা প্ৰতিস্থাপন কৰিছিলে ইয়াতে সো আমাৰ আপাৰ আছামৰ চৰাইদেউটো কেপিটেল হিচাপত এষ্টাব্লিছ কৰিছিলে ঠিক আছে সো তোমালোকৰ কেপিটেল হিচাপত এষ্টাব্লিছ কৰিছিলে ৰাজধানী হিচাপত এষ্টাব্লিছ কৰিছিলে তাৰ পিছত 1281ত চুটিউফা বুলি পেলাই মানে এজন আহোমে আকৌ ৰজা হৈছিলে তো চুকাফাৰ পাছত চুটিউফা ৰজা হৈছিলে ইয়াতে অকনমান তোমালোকৰ কনফিউজন লাগিব পাৰে কাৰণ গোটেই ৰজাবিলাকৰ নাম অলমোস্ট একে চুকাফা চুটিউফা সুবিনফা সুদাংফা চুহুংমুং চুকামফা সো অলমোস্ট একে টাইপৰে লাষ্টত ফা শব্দটো আছে ফা এইবিলাক খা শব্দটো আছে ঠিক আছে কিন্তু কথাটো কি গম পাইছানে আমি যদি সিৰিয়েলি পঢ়ো আমি যদি দুইবাৰ তিনিবাৰ ৰিভাইজ কৰো এই গোটেইখিনি কথা মনত ৰয়ে যাব আমাৰ ঠিক আছে আৰু এটা কথা হয় যে বেলেগ ৰজাবিলাকৰ নাম মানে যেনেকৈ চুৰাংফা বুলি পেলাই যোনজন ৰজা আছিলে তেখেতৰ অন্য এটা নাম আছিলে বামুনি কোঁৱৰ চুহুংমুং বুলি পেলাই যোনজন ৰজা আছিলে তেখেতৰ নাম আছিলে দিহিঙীয়া ৰজা সব বেলেগ নিকনেম আমি পাই গৈ থাকিম ঠিক আছে সো ইমান এটা টান নোপোৱা তোমালোকে যদিহে সিৰিয়েলি পঢ়া সো এতিয়া 1281ত চুটিউফা ৰজা হ'ল তাৰ পাছত 1293ত সুবিনফা ৰজা হ'ল তাৰ পাছত 1332 এইবোৰ সব CE দেই কমন এৰা তাৰ মানে যীশুখ্ৰীষ্ট জন্ম হোৱাৰ পাছৰ ঘটনা এইবোৰ 1332ত চুকাংফাই ৰাজত্ব কৰিলে ঠিক আছে সিংহাসনখনত বহিলে দেন 1397ত সুদাংফা নাইবা বামুনি কোঁৱৰে ৰাজত্ব কৰিলে বামুনি কোঁৱৰ সুদাংফাৰ অন্য এটা নাম কি হয় বামুনি কোঁৱৰ তোমালোকে নামটো জানি থৈ দিয়া কিয় বামুনি কোঁৱৰ পৰিল এখেতৰ নাম কিয় অমুকটো পৰিল এখেতৰ নাম কিয় অমুকটো পৰিল কেতিয়াবা ডিটেইল ভিডিঅ'ত আমি চাম বাট আজি থুলমূলকৈ গোটেইখিনি বস্তু এ টু জেড জানি থৈ দিয়া নাইবা লিখি থৈ দিয়া ঠিক আছে সো তাৰ পাছত চুহুংমুং তেখেত আহোমৰ এজন শক্তিশালী ৰজা এজন আছিলে ওৱান অফ দা মোষ্ট পাৱাৰফুল কিং ওয়াজ চুহুংমুং আৰু চুহুংমুঙৰ নাম তোমালোকৰ কি পৰিল দিহিঙীয়া ৰজা তাৰ পাছত এতিয়া সেই সময়ত আমাৰ অসমত আহোমসকলে যেতিয়া ৰাজত্ব কৰিলে আহোমসকলে ৰাজত্ব কৰা সময়ত সেই সময়ত তোমালোকৰ বিভিন্ন বেলেগ তোমালোকৰ জনগোষ্ঠীয় মানুহবোৰে তোমালোকৰ মানে বাস কৰি আছিল ঠিক আছে যেনেকে তোমালোকৰ বেলেগ বংশ আছিলে যেনে কছাৰী বংশ আছিলে কোচ বংশ আছিলে ঠিক আছে সো এনেকুৱা টাইপৰ বেলেগ বংশ আছিলে তাৰ মানে ঠিক আছে কছাৰী বংশ চুতীয়া বংশ ঠিক আছে সো তোমালোকৰ কোচ বংশ আছিলে সো আহিছিল কেতিয়া আহোমসকল আহিছিল কেতিয়া আহোম কেতিয়া আহিছিলে 1228ত লাহে যিমানে সময় পাৰ হৈ যায় সিহঁতে শক্তিশালী হৈ গ'ল অকনমান অসমত এষ্টাব্লিছ হৈ গ'ল তাৰ পাছত
অসমত থকা এনেকুৱা ধৰণৰ তোমালোকৰ ৰাজ্যবিলাকক নাইবা যেনেকৈ চুতীয়া ৰাজ্যক মানে চুতীয়া ৰাজ্য হ'ল নাইবা তোমালোকৰ এনেকুৱা ধৰণৰ জনজাতীয় যোনবোৰ ৰাজ্য আছে নাইবা জাগাবোৰ আছে আৰু নাইবা সেইবোৰ যোনবোৰ মানুহবিলাক আছে সেইবিলাকৰ মুৰব্বীবিলাকক হৰুৱাই পেলাই জাগাবোৰ নিজৰ আণ্ডাৰত কৰি ল'লে। তাৰমানে আহোমসকলে অসমৰ ভিতৰত অসমৰে ইণ্ডিজিনিয়াছ যোনবোৰ মানুহ আছে, অসমৰে পুৰণা মানুহবোৰ যে আছে, তেখেতসকলৰ মানে মুৰব্বীবোৰক হৰুৱাই পেলাই আহোমসকলে ডাঙৰকৈ দখল কৰা আৰম্ভ কৰি দিলে। আৰু সেই চনবোৰ ইয়াতে দিয়া আছে। 1523 চুতীয়া ৰাজ্য দখল কৰিলে, 1531 কছাৰী ৰাজ্য দখল কৰিলে, কছাৰীসকলক দখল কৰি পেলালে। 1540 আহোম আৰু কোচসকলৰ সংঘৰ্ষ হ'ল। মুঠৰ ওপৰত আহোমে আহিছিলে ইয়াতে বেলেগৰ পৰা, আহি পেলাই কিন্তু লাহে লাহে ইয়াতে থকা অসমত থকা বিভিন্ন বেলেগ বেলেগ জেগাবোৰৰ নাইবা জনগোষ্ঠীবোৰৰ লগত যুদ্ধ আৰম্ভ কৰিলে আৰু তাৰপিছত মানে নিজেই মানে অল ইন অল হ'বৰ কাৰণে চেষ্টা কৰিলে। ঠিক আছে। তাৰপিছত 1552 চুকাম্ফাই সিংহাসনখনত বহিলে আহোমৰ। ঠিক আছে। তাৰপাছত 1615 তাৰিখটো গুৰুত্বপূৰ্ণ। 1615 চনত প্ৰথমবাৰ মোগলসকল আমাৰ ভাৰতত আক্ৰমণ কৰিছিলে, অসমত আক্ৰমণ কৰিছিলে, অসমত আহিছিলে। ঠিক আছে। চ' ইয়াতে প্ৰতাপ সিংহৰ নেতৃত্বত প্ৰথম যুদ্ধখন হৈছিলে আহোমৰ মোগলবাৰখন। ঠিক আছে। চ' কেতিয়াবা কি হয়, এই যুদ্ধখনত কেতিয়াবা মোগলসকলে আহোমসকলক অকণমান হৰুৱাই, দেন আহোমসকলে মোগলসকলক হৰুৱাই। তো যুদ্ধখন বহুত দীঘলীয়া হ'ল আৰু তাৰ পাছত সীমা নিৰ্ধাৰণ কৰিবলৈ এটা সন্ধি এটা চাইন কৰা হ'ল আহোম আৰু মোগলসকলৰ মাজত। মুঠৰ ওপৰত মোগলসকলে কমপ্লিটলি আহোমক হৰুৱাব নোৱাৰিলে, না আহোমে জিকিল না মোগলসকলে জিকিল। সেইকাৰণে সন্ধিৰ দ্বাৰা, সন্ধি মানে কি, মিলা মিছা দে ভাই, হ'ব দে, মোৰ এইখিনি কথাটো মানি ল। ইহঁতে কৈছে হ'ব দে মানিম, তেতিয়াহ'লে মোৰো এইখিনি কথা মানি ল। একদম চিম্পলি যদি ক'বলৈ যাওঁ, এইটো এটা সন্ধি বুলি কয়, এইটো এটা সন্ধি চাইন কৰা বুলি কয়। ত' এই সন্ধিটোৰ নাম কি আছিলে? ট্ৰিটি অফ অসুৰৰ আলি। অসুৰৰ আলি বুলি পেলাই যোনটো সন্ধি আছিলে, এই সন্ধিটো চাইন কৰিলে কেতিয়া? 1639ত। মুঠৰ ওপৰত না মোগল জিকিল না তোমালোকৰ আহোম জিকিল ইয়াতে। তো সন্ধি এটা চাইন কৰি পেলাই সীমা নিৰ্ধাৰণ কৰা হ'ল যে আহোম তহঁতে এইখিনি তই এইখিনিলৈকে মানে শাসন কৰিবি, মোগলসকলে এইখিনিলৈকে শাসন কৰিব। চিম্পল। ঠিক আছে। তাৰপাছত মীৰ জুমলাৰ আক্ৰমণ হ'ল। মীৰ জুমলা বহিৰাজ্যৰ ব্যক্তি এজন আহি পেলাই আমাৰ অসমত আক্ৰমণ কৰিলে, মীৰ জুমলাৰ আক্ৰমণ হ'ল। মীৰ জুমলাৰ আক্ৰমণত তোমালোকৰ সেই সময়ত আহোমৰ ৰজা আছিলে জয়ধ্বজ সিংহ। মীৰ জুমলা অকণমান শক্তিশালী মানে ৰজা এজন আছিলে। তেখেতে যেতিয়া বাহিৰৰ পৰা আহি পেলাই আমাৰ অসমত আক্ৰমণ কৰিলে, আক্ৰমণ কৰাৰ লগে লগে আমাৰ আহোমৰ যোনজন ৰজা জয়ধ্বজ সিংহ, তেখেতে পলাই গ'ল। তাৰমানে ভয়তে পলাই গ'ল, যুঁজিব এৰি পেলাই পলাই গ'ল। আৰু এখেত পলাই যোৱাৰ পাছত মানে আহোমসকলৰ বহুত বেছি বদনাম হ'ল। তাৰমানে তাৰ ৰজা এজনে যোনে মোগলসকলক ৰখাই দিছে, সেই আহোমৰ এজন ৰজাই পলাতক অৱস্থাত। কাৰ ভয়ত? মীৰ জুমলাৰ ভয়ত। এতেকে এটা মানে বিৰাট লাজৰ কথা এইটো। আৰু তাৰ পাছত কি চাইন হ'ল? গিলাজাৰি ঘাট বুলি পেলাই এটা সন্ধি এটা চাইন হ'ল। আৰু জয়ধ্বজ সিংহই বহুতখিনি বস্তু মীৰ জুমলাক দি দিবলগীয়া হ'ল এই সন্ধিটোৰ মতে, যে ভাই মই চৰি, আৰু আক্ৰমণ নকৰিবি, তোক যি লাগে লওঁ। এই যোনটো সন্ধি, এনেকুৱা ধৰণৰ সন্ধিটোক আমি গিলাজাৰি ঘাট সন্ধি বুলি কওঁ, যোনটো আহোমসকলৰ বাবে এটা লজ্জাজনক ঘটনা এটা আছিলে, যে আহোমৰ ৰজাই পলাই যাব লগা হ'ল আৰু এনেকুৱা এটা সন্ধি এটা চাইন কৰিবলগীয়া হ'ল যাতে আৰু আক্ৰমণৰ সন্মুখীন নহয়। চ' এইটোৱে হ'ল জয়ধ্বজ সিংহৰ গিলাজাৰি ঘাট সন্ধিৰ চাইন কৰাৰ কথাটো। তাৰপাছত কি হ'ল? এইবাৰ চক্ৰধ্বজ সিংহ আহিল। জয়ধ্বজ সিংহৰ পিছত চক্ৰধ্বজ সিংহই আহোমৰ নেতৃত্ব ল'লে। ঠিক আছে, নাইবা আহোম ৰজা হ'ল। আৰু চক্ৰধ্বজ সিংহৰ নেতৃত্বত সেই গুৱাহাটীখন মীৰ জুমলাৰ পৰা আকৌ ৰিকেপচাৰ কৰি ল'লে। আকৌ মানে পাৱাৰ মানে আহোমৰ হাতত আহি গ'ল। তাৰমানে কাৰ নেতৃত্বত? চক্ৰধ্বজ সিংহৰ নেতৃত্বত। তাৰ পাছত মোগলসকলৰ লগত যুদ্ধ এখন হ'ল। মোগলসকলৰ এজন ৰজা, মোগলসকলৰ যোনজন মানে প্ৰতিনিধি বুলি ক'লে কওঁ আমাৰ অসমত, ত' তেখেত আছিলে তোমালোকৰ ৰাজা ৰাম সিং। আৰু সেই সময়ত আমাৰ লাচিত বৰফুকন প্লাছ তোমালোকৰ অতন বুঢ়াগোহাঁই এখেতসকলে লগ লাগি পেলাই ৰাজা ৰাম সিঙৰ টিমটোক নাইবা মোগলসকলক হৰুৱালে, বেয়াকৈ হৰুৱালে। আৰু কিহত হৰুৱালে? নৌকা যুদ্ধত হৰুৱালে। সেইটোকে আমি কি বুলি কওঁ? বেটেল অফ শৰাইঘাটৰ যুদ্ধ বুলি পেলাই আমি কওঁ। ঠিক আছে, আমাৰ ক্লিয়াৰ? আৰু এই শৰাইঘাটৰ যুদ্ধখনত মোগলসকলৰ আৰ্মি সৈন্য বহুত আছিলে। তথাপিও লাচিত বৰফুকন আৰু অতন বুঢ়াগোহাঁইৰ মানে যোনটো বুদ্ধি, সেই বুদ্ধি ব্যৱহাৰ কৰাৰ পাছত ইহঁতসকলৰ যদিও বেছিকৈ আৰ্মি, তথাপি ইহঁত হাৰিবলগীয়া হ'ল, কাৰণ নৌকা যুদ্ধ হ'ল। আৰু নৌকা যুদ্ধত আমাৰ আহোমসকল পাকৈত আছিলে, মোগলসকলে পাকৈত নাছিলে। মোগলসকলে মাটিতহে যুদ্ধ কৰিব পাৰে, নৌকা যুদ্ধ কৰিব, পানীত যুদ্ধ কৰিব পৰা ক্ষমতা ইমান নাছিলে, সেইকাৰণে হৰুৱালে। ঠিক আছে।
তাৰ পাছত ফাইনেল এখন যুদ্ধ মানে মোগলসকলক একদম লাষ্ট হৰুৱাব আৰু তাৰমানে হৰুৱাই পেলাই অসমৰ পৰা আঁতৰাই দিব। তো ইহঁত সেই ফাইনেল যুদ্ধখনৰ নাম হ'ল ইটাকুলি ৰণ। ইটাকুলি ৰণ কেতিয়া হৈছিলে 1682 ইটাকুলি ৰণ হৈছিলে আৰু এই ইটাকুলি ৰণত তোমালোকৰ গদাধৰ সিংহ নেতৃত্ব লৈছিলে মানে আৰু তাৰপিছত এই মোগলসকলক মানে কমপ্লিটলি আমাৰ অসমৰ পৰা ৱাছ আউট কৰি দিলে ঠিক আছে। তাৰপিছত মোগলসকলৰ এটা সোণালী দিন আৰম্ভ হ'ল। মোগলসকল নহয় আহোমসকলৰ সোণালী দিন আৰম্ভ হ'ল। ৰুদ্ৰসিংহ আহিল 1696ত। বেলেগ বেলেগ মানে জাগা মানে বেলেগ বেলেগ ঘৰ নিৰ্মাণ কৰিলে, বেলেগ বেলেগ তোমাৰ আৰ্কিটেকচাৰ নিৰ্মাণ কৰিলে, ৰংঘৰ হ'ল, তাৰপিছত কাৰেংঘৰ হ'ল। সেই সময়ত ৰংঘৰ কাৰেংঘৰ এইবোৰ মানে নিৰ্মাণ কৰা আৰম্ভ হ'ল ঠিক আছে। তাত শিৱসিংহ আহিল 1774ত। মানে আহিল মানে কি আৰু শাসন কৰা আৰম্ভ কৰিলে আহোমসকলে। তাৰপিছত ৰংঘৰ কেতিয়া বনিল 1744ত ৰংঘৰ বনিল ঠিক আছে। ৰংঘৰৰ কথা আমি জানো ডেফিনেটলি। তাৰ পাছত আমাৰ অসমৰে মায়ামৰা সত্ৰ বুলি পেলাই মানে এটা সত্ৰৰ মানুহবোৰৰ লগত আহোমসকলে মানে অকণমান বেয়া হৈ গ'ল তাৰমানে। তো মায়ামৰা সত্ৰৰ মানুহবোৰ নাইবা এই সত্ৰাধিকাৰৰ নেতৃত্বত বহুত। তো এই নেতৃত্বত যোনবোৰ মানুহ আছিলে আহোমসকলে অকণমান ঠাট্টা কৰিলে। তাৰ পাছত এই দুয়োটা গ্ৰুপৰ মাজত যুদ্ধ হ'ল ঠিক আছে। আৰু সেইকাৰণে এই বিদ্ৰোহ এটা হ'ল তাৰমানে। এই বিদ্ৰোহটোক তোমাৰ কি বুলি কয় মোৱামৰীয়া ৰেবেলিয়ন। তাৰমানে অসমৰ ভিতৰৰে যুদ্ধ তাৰমানে অসমৰ ভিতৰৰ মানুহে অসমৰ ভিতৰত যুদ্ধ। মুঠৰ ওপৰত আহোমসকল আৰু মায়ামৰা সত্ৰৰ মানে সত্ৰাধিকাৰী নাইবা মায়ামৰা সত্ৰৰ মানে যোনবিলাক মানে তোমালোকৰ অনুগামীসকল সেই অনুগামীসকলে মানে আহোমসকলৰ এগেইনষ্টত বিদ্ৰোহ আৰম্ভ কৰি দিলে। তাৰপাছত এইখিনি কথা আমি ডিটেইলছত পিছত বুজিম। তাৰপাছত 1794ত কাৰেংঘৰ নিৰ্মাণ কৰা সমাপ্ত হ'ল ঠিক আছে। কাৰেংঘৰটো বনি উঠিল। তাৰ পাছত বাৰ্মাৰ পৰা ঠিক আছে বাৰ্মাৰ পৰা বেলেগ দেশৰ পৰা মানুহবোৰ আমাৰ অসমত ইনভেড কৰিলে। আৰু মানে আহোমৰ সেই সময়ত কি হ'ল ভিতৰতে যুদ্ধ আৰম্ভ হ'ল। আহোমৰ ৰজাৰ লগত বেয়া বেয়ি হোৱাৰ ফলত এজন আহোমৰ ৰজাই বাৰ্মাৰ পৰা ৰজা এজন মাতি আনিলে আৰু বাৰ্মাৰ ৰজাজনে আমাৰ অসমত আহি পেলাই যুদ্ধ আৰম্ভ কৰি দিলে, আহোমসকলক হৰুৱা আৰম্ভ কৰি দিলে। তো 1819ত বাৰ্মিজ ইনভেশ্যন হ'ল ঠিক আছে। বাৰ্মাৰ মানুহবোৰ ইনভেশ্যন কৰিলে মানে সোমাই আহিল, আক্ৰমণ কৰিলে, তেখেতসকলে ৰাজত্ব কৰা আৰম্ভ কৰিলে। 1821ৰ পৰা 24লৈকে আৰু বেছিকৈ সোমাই আহিলে, বহুত আমাৰ অসমক অত্যাচাৰ কৰিলে, অসমীয়া মানুহ অত্যাচাৰ কৰিলে। সেই সময়ত কিন্তু ইতিমধ্যে ভাৰতৰ বেলেগ বেলেগ জেগাত ব্ৰিটিছসকল আহি পাইছিলে, বেংগল পৰ্যন্তলৈকে ব্ৰিটিছসকল আহি পাইছিলে। আৰু তেতিয়া উপায় নাপায় ব্ৰিটিছসকলৰ সহায় ল'বলগীয়া হ'ল আমাৰ অসমৰ আহোমসকলে। কাৰ বিৰুদ্ধে এই বাৰ্মিজসকলৰ বিৰুদ্ধে। আৰু ব্ৰিটিছসকলে যিহেতু মানে চান্স পাই গ'ল অসমত সোমোৱা ঠিক আছে। ন' ডাউট আহোমসকলৰ হৈ যুদ্ধ কৰিলে, কিন্তু লাহে লাহে ইংৰাজসকলে শাসন কৰা আৰম্ভ কৰি দিলে। আৰু তাৰ পাছত এটা সন্ধি এটা চাইন হ'ল 1826ত, ইয়াণ্ডাবু সন্ধি বুলি কয়। তাৰ পাছত আহোমসকলৰ ৰাজত্ব অসমত ফাইনেলি শেষ হ'ল। তাৰমানে চোৱা তোমালোকে এটা বস্তু এটা চাব পাৰা যে আমি 1228 চনৰ পৰা আৰম্ভ কৰি পেলাই 1826 চনলৈকে থুলমূলকৈ গোটেইখিনি বস্তু আমি এতিয়া পঢ়ি পেলাই শেষ কৰিলোঁ। এম আই ক্লিয়াৰ? এইটো আছিলে টাইমলাইন, এইটো আছিলে আহোমৰ টাইমলাইন। এইখিনি খুব গুৰুত্বপূৰ্ণ। তোমালোকে যদি এইখিনি এবাৰ লিখি থৈ দিয়া তেতিয়াহ'লে তোমালোকে ভৱিষ্যতে এই টপিকছবোৰ ডাঙৰকৈ যেতিয়া আমি পঢ়িম, তেতিয়া তোমালোকে অন্তত এটা দিশ পাই থাকিবা যে ছাৰে নেক্সট অমুক টপিক পঢ়াবলৈ গৈ আছে, দেন অমুক টপিক পঢ়াবলৈ গৈ আছে। আছাম হিষ্ট্ৰীখন এখন ফিল্মতকে কম নহয়, আই এম ডেম চিয়ৰ তোমালোকে বহুত মজা পাবা। আৰু যদি তোমালোকে এই ভিডিঅ'টো অকণমান থুলমূলকৈ হ'লেও যদি বুজি পাইছা, শ্বেয়াৰ কৰিবা, কমেণ্ট বক্সত জনাব নাপাহৰিবা। চোৱা মই ইউটিউবত বহুত কমকৈ অহা সুযোগ পাইছোঁ। তো ইয়াতে মই বিচাৰোঁ যে মোৰ বাবা মাইনাসকলে যাতে ভাল পায়, আৰু যদি ভাল পায় সিহঁতে যাতে কমেণ্ট ছেকশ্যনত জনাওক যে পিছাৰ ভাল লাগিছে, আকৌ লাগে, ছেকেণ্ড পাৰ্ট লাগে, নাইবা এনেকুৱা টাইপৰ ভিডিঅ' লাগে বুলি পেলাই জনাওক, যাতে মানে মই ফিডবেকটো পাওঁ, প্লাছ ওপৰৰ মানুহবিলাকেও ফিডবেক পায়, আৰু যাতে মই তোমালোকক ইউটিউবতো কণ্টিনিউ ক্লাছ পাব পাৰোঁ। সকলোকে ধন্যবাদ আৰু ভালকৈ পঢ়িবা। এইখিনি আছিলে আজিৰ ভিডিঅ'টো।